নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকক তেজপাতেৰে কৰিব পৰা এনে দুটা উপায়ৰ কথা ক'ম, যোন দুটা উপায়ৰ দ্বাৰাই আপোনালোকৰ ৰাশি দুৰ্বলতা, ঘৰৰ পৰা নকাৰাত্মক শক্তি আৰু দৰিদ্ৰতা নাইকিয়া কৰিব পাৰিব। মা লক্ষ্মী হ'ল ধন সম্পত্তিৰ অধিষ্ঠাত্ৰীক দেৱী। আপুনি বাৰু জানেনে, মা লক্ষ্মীৰ এগৰাকী ভনীয়েক আছিল, যাৰ নাম হ'ল অলক্ষ্মী বা দেষ্টা, যাৰ অৰ্থ হ'ল দুখ দৰিদ্ৰতা। দেষ্টা হ'ল মা লক্ষ্মীৰ সম্পূৰ্ণ বিপৰীত। বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি কমেণ্টত জয় মা লক্ষ্মী বুলি লিখি থৈ যাব একদমেই নাপাহৰিব। লগতে যিসকল ব্যক্তি আমাৰ এই চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰি ল'ব নাপাহৰিব। বন্ধু বান্ধৱীসকল, মানুহৰ কিছুমান অভ্যাসৰ ফলতেই ঘৰলৈ দুখ দৰিদ্ৰতা, নকাৰাত্মক শক্তি আৰু ৰাশি দুৰ্বলতাৰ দৰে কিছুমান সমস্যাই দেখা দিয়ে। আহকচোন জানো কোনবোৰ অভ্যাসৰ ফলত এইসমূহ সমস্যাই দেখা দিয়ে। বন্ধু বান্ধৱীসকল, ৰাতি খাদ্যবস্তু গ্ৰহণ কৰাৰ পিছত সেই খাদ্যবস্তু গ্ৰহণ কৰা বাচনসমূহ যদি পৰিষ্কাৰ কৰি ৰখা নহয় তেতিয়া ঘৰখনলৈ দুখ দৰিদ্ৰতা নামি আহে। ৰাতিপুৱা শুই উঠি যদি বিচনাখন ভালদৰে সামৰি নথৈ দেৰিলৈকে যদি বিশৃংখল কৰি থয় তেতিয়া নকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰে। মনত দুশ্চিন্তাৰ ফলত মানুহৰ ৰাশি দুৰ্বলৰ প্ৰভাৱ বৃদ্ধি হয়। ঘৰত ৰখা জোতা চেণ্ডেলসমূহ যদি অ'ত ত'ত পেলাই থয় বা বিশৃংখল কৰি ৰাখে তেতিয়া মা লক্ষ্মী সেইখন ঘৰত কেতিয়াও প্ৰৱেশ নকৰে। যোনখন ঘৰত ভগৱানৰ নাম গুণ জপ নহয় বা আৰাধনা নকৰে, অকল হাই কাজিয়া কৰি থাকে, সেইখন ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বসবাস নকৰে। বন্ধু বান্ধৱীসকল, আহকচোন জানো আজিৰ উপায় দুটাৰ বিষয়ে। প্ৰথম উপায়টো কৰিবলৈ আপোনালোকক এটা সৰু জুই জ্বলাব পৰা পাত্ৰ লাগিব। লগত 3টা তেজপাত আৰু এটুকুৰা কৰ্পূৰ লাগিব। তেজপাত 3টা আৰু কৰ্পূৰৰ টুকুৰাটো লৈ আপোনাৰ মূৰৰ ওপৰত ঘড়ীৰ কাঁটা বিপৰীত দিশত 7 বাৰ ঘূৰাই মা লক্ষ্মীক মনৰ পৰা ধন্যবাদ জনাই ক'ব, আজিৰ পৰা যাতে মোৰ দুখ দৰিদ্ৰতা নাইকিয়া হয়। তাৰপিছত তেজপাত 3টা আৰু কৰ্পূৰৰ টুকুৰাটো জ্বলাই সেই ধোঁৱা গোটেই ঘৰখনত দিব। তেনে কৰিলে ঘৰখনৰ পৰা নকাৰাত্মক শক্তি দূৰ হৈ ঘৰখনলৈ ধন টকা পইচাৰ আগমন হ'ব। দ্বিতীয় উপায়টো কৰিবলৈ আপোনালোকক 3টা তেজপাত, এটুকুৰা কৰ্পূৰ আৰু এটুকুৰা হিং লাগিব। এই 3টা বস্তু আপোনাৰ মূৰৰ ওপৰত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত 9 বাৰ ঘূৰাব আৰু ভগৱান শ্ৰীহৰিক ক'ব যে মোৰ যি দুৰ্বলতা আছে সেয়া যাতে আজিৰ পৰা নাইকিয়া হৈ যায়। আৰু সেই বস্তুকেইটা কোনেও নেদেখাকৈ আপোনাৰ ঘৰৰ পিছফালে কোনোবা এডোখৰ ঠাইত পুতি থ'ব। এনে কৰিলে আপোনাৰ ৰাশিৰ দুৰ্বলতা দূৰ হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো ভাল পালে বুলি। সকলো ভালে থাকক, স্বাস্থ্যৱান হৈ থাকক, এই আশা কৰোঁ। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। ধন্যবাদ।